মই আপোনালোকৰ লগত এটা এভৰিডে মেকআপ লুক শ্বেয়াৰ কৰিব ওলাইছোঁ যিটো আপোনালোকে যদি অফিচ যায় কলেজ যায় বা ডেইলি যদি ওলাই যায় তেন্তে আপোনালোকে মই ক্ৰিয়েট কৰা মেকআপ লুকটো আপোনালোকে নিজে ক্ৰিয়েট কৰি ওলাই যাব পাৰিব আৰু একেবাৰে চিম্পল মেকআপ হয় একেবাৰে ইজি চিম্পল আৰু 10 মিনিটছত আপোনাৰ কমপ্লিট হৈ যাব মেকআপ মই যিটো মেকআপ লুক শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগত আৰু আপুনি যদি কম সময়ৰ ভিতৰত কম প্ৰডাক্টৰ ভিতৰত যদি নিজকে প্ৰেজেণ্টেবল কৰি ওলাই যাব বিচাৰে তেন্তে ডেফিনেটলি মোৰ ভিডিঅ'টো আজি আপোনালোকৰ হেল্পফুল হ'ব চ' বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক মই কেনেদৰে ওলাইছোঁ আৰু কি আৰু এভৰিডে মেকআপত আমি কেতিয়াও হেভি মেকআপ নিবিচাৰোঁ গাইজ একেবাৰে কম প্ৰডাক্টত আমি নিজকে ধুনীয়া কৰি ওলাই যাব বিচাৰোঁ চ' মই আজি শ্বেয়াৰ কৰা মেকআপ লুকছটো লাইক মানে মেকআপ লুকে হ'ব চ' গাইজ ব'লক তেন্তে মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কেনেকুৱা লাগে কি আপোনালোকে কমেণ্টত জনাব চ' বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লক চ' গাইজ মই মইশ্চাৰাইজাৰ এপ্লাই কৰিলোঁ ছানস্ক্ৰীনো এপ্লাই কৰিলোঁ আৰু আপোনালোকেও এভৰিডে মেকআপত কেতিয়াও ছানস্ক্ৰীন স্কিপ নকৰিব ঘৰত থাকিলেও আমি ছানস্ক্ৰীন এপ্লাই কৰিব লাগে বাহিৰত ওলাই গ'লেতো একেবাৰে ছানস্ক্ৰীন এপ্লাই কৰিবই লাগে চ' মই ছানস্ক্ৰীন এপ্লাই কৰাৰ পাছত এইটো ফেচেছ কানাডাৰ ৱেটলেছ ফাউণ্ডেশ্যন হয় একেবাৰে লাইট ৱেইট ফাউণ্ডেশ্যন হয় গাইজ এইটো একেবাৰে BB ক্ৰীমতকৈও লাইট চ' মোৰ এভৰিডে মেকআপত মই সদায় নেচাৰেল লুকছ এটা বিচাৰোঁ আৰু মই BB ক্ৰীমটো মোৰ কাৰণে বেছি মানে হাই হৈ যায় চ' মই সেইকাৰণে এইটো ফেচেছ কানাডাৰ ইউজ কৰিছোঁ আপোনালোকে এইটো ইউজ কৰিব পাৰে ইয়াৰ সৰু চাইজ এটাও পোৱা যায় আৰু মই গোটেইখিনি প্ৰডাক্টৰ লিংকছ মই ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে তাৰ পৰাও যদি বাই কৰিব বিচাৰে বাই কৰিব পাৰে চ' মই এইটো ফাউণ্ডেশ্যন লৈ ভালদৰে এপ্লাই কৰি ল'ম এইটো ফাউণ্ডেশ্যন বুলি ক'ব নোৱাৰি এইটো টিণ্টেড মইশ্চাৰাইজাৰ টাইপ হয় বিৰাটে নেচাৰেল লুকছ এটা দিয়ে আপোনাৰ স্কিনখন বহুত বেছি গ্ল' কৰে আপুনি এপ্লাই কৰাৰ পাছত আপোনালোকে চাব পাৰিবই গাইজ আৰু ইয়াৰ প্ৰাইজো বেছি নহয় এইটো ডাঙৰটো যিটো মই এপ্লাই কৰিছোঁ সেইটো 394 মানে 400ৰ ভিতৰত পাই যাব আৰু যিটো সৰু চাইজটো সেইটো 199 বাট মই সেইটো অফত পাইছিলোঁ 149ত পাইছিলোঁ চ' ডেফিনেটলি আপোনালোকে এইটো ইউজ কৰিব পাৰে আৰু যদি এইটো ইউজ কৰিব নিবিচাৰে তেন্তে আপোনালোকে প'ণ্ডছৰ BB ক্ৰীম ইউজ কৰিব পাৰে CC ক্ৰীম লেকমিৰ CC ক্ৰীম ইউজ কৰিব পাৰে গাৰ্নিয়াৰৰ BB ক্ৰীম ইউজ কৰিব পাৰে সেইকেইটাও বিৰাট ভাল হয় চ' মই এইটো এপ্লাই কৰি লৈ ভালদৰে ব্লেণ্ড কৰি ল'ম আৰু আমাৰ মৰ্ণিং টাইমত সদায় আমাৰ কি হয় জল্দি গোটেইখিনি কাম কৰা হয় আমাৰ ওচৰত টাইম নাথাকে চ' মই কোনো ধৰণৰ বিউটি টুলছ ইউজ নকৰোঁ আৰু আমাৰ ওচৰত টাইমো নাথাকে চ' মই হাতেৰে গোটেইখিনি ব্লেণ্ড কৰি ল'ম ভালদৰে এপ্লাই কৰি ল'ম আৰু আপোনালোকে চাব পাৰিছে গাইজ মোৰ স্কিনখন এপ্লাই কৰাৰ আগত কেনেকুৱা আছিলে আৰু এপ্লাই কৰাৰ পাছত কেনেকুৱা আছে বিৰাটে নেচাৰেল লুকছ এটা দিয়ে মোৰ বিৰাট ভাল লাগে এইটো ফাউণ্ডেশ্যন চ' মই এইটো এপ্লাই কৰাৰ পাছত মই নেক্সট ষ্টেপত মই কম্পেক্ট ইউজ কৰোঁ বাট ভিডিঅ'ত নাজানো কেলৈ মই কম্পেক্টটো ইউজ কৰিবলৈ পাহৰি থাকিলোঁ মই অলপ দেৰিৰ পাছত কম্পেক্ট ইউজ কৰি ল'ম চ' এতিয়া মই কৰিছোঁ মোৰ আইব্ৰ'খিনি ফিল কৰিম মই এডাল স্পুলি লৈ মোৰ ভালদৰে আইব্ৰ'খিনি কম কৰি ল'ম তাৰ পাছত মই এইডাল মোৰ চুইচ বিউটিৰ আইব্ৰ' পেঞ্চিলেৰে মোৰ আইব্ৰ'খিনি ফিল কৰিম আৰু গাইজ আমি কেতিয়াও ব্লেক কালাৰত আইব্ৰ' পেঞ্চিল বা আইব্ৰ' জেল কেতিয়াও আইব্ৰ'ত আমি ইউজ কৰিব নালাগে কাৰণ আমাৰ আইব্ৰ'ৰ যিখিনি হেয়াৰ সেইখিনি কেতিয়াও ব্লেক কালাৰত নাথাকে ব্ৰাউন কালাৰতে থাকে চ' আমি ব্ৰাউন কালাৰৰ পেঞ্চিল বা জেল আইব্ৰ' জেল ইউজ কৰিব লাগে তেতিয়া নেচাৰেল আমাৰ আইব্ৰ'খিনি নেচাৰেল লাগে কিন্তু আপুনি যদি ব্লেক কালাৰত ইউজ কৰে তেন্তে আমাৰ কিবা আইব্ৰ'খিনি কিবা মানে আৰ্টিফিচিয়েল টাইপ লাগে চ' মই আইব্ৰ'খিনি ফিল কৰি ল'ম আৰু আইব্ৰ' ফিল কৰা টাইমত সদায় আমি আইব্ৰ' লাষ্টৰ পৰা ষ্টাৰ্ট কৰিব লাগে কেতিয়াও আমি ফাৰ্ষ্টৰ পৰাই ষ্টাৰ্ট কৰি দিব নালাগে কাৰণ আমাৰ আইব্ৰ' ফাৰ্ষ্টৰ পাৰ্টখিনিত একেবাৰে লাইট কালাৰত থাকে আমাৰ লাষ্টৰ পাৰ্টখিনিতহে ডাৰ্ক থাকে সেইকাৰণে আমি লাষ্টৰ পৰাই ষ্টাৰ্ট কৰিব লাগে তেতিয়া নেচাৰেল লুকছ এটা হয় আৰু মই ফাৰ্ষ্টৰ পাৰ্টখিনিত এডাল জাষ্ট আঁচ এডাল ড্ৰ কৰি দিছোঁ আৰু স্পুলি লৈ ভালদৰে ব্লেণ্ড কৰি দিছোঁ তেতিয়া নেচাৰেল লুকছ এটা পোৱা যায় আপোনালোকে চাব পাৰিছে গাইজ চ' গাইজ চাব পাৰিছে মোৰ আইব্ৰ'খিনি একেবাৰে নেচাৰেল লাগিছে কোনো আৰ্টিফিচিয়েল নিচিনা লগা নাই এণ্ড দেন মই কাজল এপ্লাই কৰিম এইটো ষ্টেকুৱেৰৰ কাজল হয় বহুতে ভাল কাজল হয় আপোনালোকে যদি কম দামত বিচাৰিছে তেন্তে ল'ব পাৰে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম আৰু মই আইলাইনাৰ ইউজ নকৰোঁ গাইজ মই সদায় কাজল লৈয়ে মোৰ আপাৰ ৱাটাৰ লাইনত আৰু লোৱাৰ ৱাটাৰ লাইনত ইউজ কৰোঁ
এনেকৈ ইউজ কৰিলে গাইজ মোৰ চকুখিনি বহুত ভাল লাগে, মোৰ নিজৰে ভাল লাগে। আৰু আপোনালোকে যদি আইলাইনাৰ ইউজ নকৰে তেন্তে কাজল আপুনি এনেকৈ ইউজ কৰিব পাৰে। এণ্ড দেন মই কাজল লৈ মোৰ চকুৰ লোৱাৰ ৱাটাৰলাইনত হাফকৈ লগাই ল'ম। আপোনালোকে হাফকৈ লগাব পাৰে, ফুলকৈও লগাব পাৰে। মই কেতিয়াবা মোৰ মনৰ ওপৰত কথা, মই কেতিয়াবা হাফকৈ লগাওঁ, কেতিয়াবা মোৰ গোটেই ৱাটাৰলাইনত লগাই লওঁ। চ' আপোনালোকে তেনেকৈ লগাব পাৰে, দুইটাই ভাল লাগে, যিটো মন আপোনালোকে সেইটো লগাব। চ' মই ফাৰ্ষ্টত আপোনালোকে হাফকৈ লগাই দেখুৱাই দিছোঁ কেনেকুৱা লাগে। তাৰপাছত মই গোটেই ৱাটাৰলাইনত এপ্লাই কৰি ল'ম। এণ্ড দেন মই এতিয়া কম্পেক্ট ইউজ কৰিম, কিন্তু গাইজ কম্পেক্টটো মই ফাউণ্ডেশ্যন এপ্লাই কৰাৰ পাছতে ইউজ কৰোঁ আৰু আপোনালোকেও তেতিয়াই ইউজ কৰিব। আৰু মোৰ টি জোনটো বেছি অইলি হয়, সেইকাৰণে মই টি জোনত ফ'কাছ কৰি গোটেই ফেচত এপ্লাই কৰি ল'ম। চ' ভালদৰে মই টি জোনত এপ্লাই কৰিছোঁ। এণ্ড দেন মই গোটেই ফেচত এপ্লাই কৰি ল'ম ভালদৰে, যাতে মই যিখিনি লগালোঁ সেইখিনি যাতে ছেট হৈ থাকক গোটেই দিনটোৰ কাৰণে যাতে থাকি যাওক। আৰু গাইজ মই এইটো ফিটমিৰ কম্পেক্ট লৈছোঁ, আপোনালোকে এইটো ইউজ কৰিব পাৰে, বা আপোনালোকে লেকমিৰ যিটো SPF থকাও কম্পেক্ট সেইটো ইউজ কৰিব পাৰে। এণ্ড দেন মোৰ মষ্ট ফেভাৰেট প্ৰডাক্ট মাস্কাৰা মই এপ্লাই কৰিম গাইজ। মোৰ বিৰাট ভাল লাগে মাস্কাৰা, আৰু এইটো মাস্কাৰা একদম বোম হয় গাইজ। আপোনালোকে যদি ল'ব বিচাৰে তেন্তে হাইলি মই ৰেকমেণ্ড কৰিছোঁ এইটো মাস্কাৰা, আপোনালোকে ট্ৰাই কৰি চাব। ইয়াৰ প্ৰাইচটো অলপ বেছি, মই 899 নে 799ত লৈছিলোঁ, পাহৰিলোঁ দামটো। বাট এইটো গাইজ বোম মাস্কাৰা হয়। আপুনি এতিয়া ভিডিঅ'ত চাব ইয়াৰ ডিফাৰেঞ্চটো কেনেকুৱা। মই এপ্লাই কৰাৰ আগত আপোনালোকে মোৰ চকুখিনি চাই লওক, আৰু পাছত চাব ইমানেই ভাল মাস্কাৰা হয়। আপোনাৰ আইলেছেছখিনি ভলিউম দিয়ে, থিকনেছ দিয়ে, কাৰ্ল কৰে, বিৰাট ভাল মাস্কাৰা হয় গাইজ। আৰু এইটো মাস্কাৰা মই ইউজ কৰাৰ পাছত মোৰ চকুকেইটাৰ কাৰণে মই বহুত বেছি কমপ্লিমেণ্ট পাওঁ। আপোনালোকে চাই থাকক, আপোনালোকে এতিয়া চালেই বুজি পাব। আৰু আপোনালোকে যদি এইটো মাস্কাৰা ইউজ নকৰিব বিচৰা নাই দামটো বেছি কাৰণে, আপোনালোকে মেবিলিনৰ যিটো মাস্কাৰা পায় সেইকেইটা ইউজ কৰিব পাৰে, সেইকেইটা আণ্ডাৰ 500ত পাই যাব। আৰু গাইজ আপুনি কাজল এপ্লাই কৰক বা নকৰক, আইলাইনাৰ এপ্লাই কৰক বা নকৰক, বাট কেতিয়াও মাস্কাৰা স্কিপ কৰিব নালাগে। আপুনি মাস্কাৰা ইউজ কৰাৰ পাছত আপোনাৰ চকুখিনিৰ লুকছটোৱে চেঞ্জ হৈ যায়। আপোনালোক এতিয়া চাই থাকক, আপুনি ভিডিঅ'তে বুজি পাব। আৰু গাইজ এইটো মাস্কাৰা লৰিয়েলৰ হয়, লৰিয়েলৰ লেছ পেৰাডাইজ তেনেকুৱা নামটো পাহৰিলোঁ মই, মাস্কাৰা হয়। মই ডেছক্ৰিপশ্যনত গোটেইখিনি ডিটেইলছ দি দিম। আৰু গাইজ আপোনালোকে চাব পাৰিছে, চাওক মোৰ চকুখিনি যিটোত মই মাস্কাৰা এপ্লাই কৰিছোঁ আৰু যিটোত মই কৰা নাই, কিমান ডিফাৰেঞ্চ আহিছে। বিৰাটেই ভাল মাস্কাৰা হয় গাইজ। আপুনি যদি মোৰ নিচিনাকৈ মাস্কাৰা লাভাৰ হয়, আপুনি ডেফিনেটলি এইটো এবাৰ ট্ৰাই কৰি চাব। আপোনালোকে চাওক মোৰ আইলেছেছখিনি থিকনেছ দিছে, ভলিউম দিছে, কাৰ্ল কৰিছে, বিৰাট ভাল হয়। আৰু এইটো ফেকলেছ এপ্লাই নকৰিলেও হ'ব। আপুনি এভৰিডে মেকআপেই হওক বা কোনো ধৰণৰ আপুনি ক'ৰবাত পাৰ্টিত গৈছে, ইভেণ্টত গৈছে, তেতিয়া যদি ফেকলেছেছ এপ্লাই কৰিব নিবিচাৰে, আপুনি এইটো মাস্কাৰা এপ্লাই কৰিব। ফেকলেছৰ দৰকাৰেই নাই গাইজ, আপোনাৰ লেছখিনি ইমান ধুনীয়াকৈ কাৰ্ল কৰি দিয়ে, মোৰ বিৰাট ভাল লাগে গাইজ। এইটো মাস্কাৰা মই চেঞ্জ নকৰোঁ। আগতে মই মেবিলিনৰ মাস্কাৰা ইউজ কৰিছিলোঁ, বহুত বছৰ মই মেবিলিনৰ মাস্কাৰাই ইউজ কৰি আহিছোঁ। বাট এইটো মাস্কাৰা ইউজ কৰাৰ পাছত মই আৰু মানে বেলেগ মাস্কাৰা মোক নালাগে, মোৰ বিৰাট ভাল লাগে এইটো মাস্কাৰা। চ' গাইজ চাই থাকক ভিডিঅ'টো। এণ্ড দেন মই লিপষ্টিকৰ লাষ্ট যিটো ষ্টেপ হয় সেইটোত আহিছোঁ। মই লিপষ্টিক এপ্লাই কৰিম, আৰু মই যিডাল আইব্ৰ' পেঞ্চিলেৰে মই আইব্ৰ'খিনি ড্ৰ কৰিছিলোঁ, সেইডাল পেঞ্চিলেৰে মই লিপ লাইনাৰ হিচাপে ইউজ কৰিম। আৰু মই যদি নিউড লিপষ্টিক এপ্লাই কৰোঁ তেন্তে মই এইডাল লিপ লাইনাৰে ইউজ কৰোঁ। আপোনালোকৰ ওচৰত যদি আপোনালোকেও আইব্ৰ' পেঞ্চিলেৰে আপোনালোকৰ লিপ লাইনাৰ ড্ৰ কৰিব পাৰে। চ' মই মোৰ লিপছৰ লাইন ড্ৰ কৰি ল'ম। এণ্ড দেন মই এটা নিউড শ্বেড ইউজ কৰিম।
এণ্ড মই এতিয়া লিপষ্টিক ইউজ কৰিছোঁ ইনচাইড কছমেটিকৰ লিকুইড লিপষ্টিক হয় যিটো মই ভিডিঅ' অলৰেডি দি থোৱা আছে আপোনালোকে যদি চোৱা নাই চাই ল'ব এইটো 01 হয় ইয়াৰ কোডটো বিৰাট ভাল লিকুইড লিপষ্টিক হয় কালাৰটো মোৰ বিৰাট ভাল লাগে নিউড শ্বেডত হয় চ' মইতো এপ্লাই কৰি ল'ম আৰু মোৰ মেকআপ কমপ্লিট গাইজ এভৰিডে মেকআপৰ কাৰণে এইখিনি ষ্টেপ ফ'ল' কৰিলে হ'ব বিৰাটেই ভাল লাগে একেবাৰে কম প্ৰডাক্টৰ ভিতৰত মই আজি মেকআপ লুকটো ক্ৰিয়েট কৰিলোঁ আৰু মই যেনেকৈ ওলাওঁ তেনেকৈ আপোনালোকক দেখুৱাইছোঁ গাইজ আজিৰ ভিডিঅ' ইমানেই যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰি জনাব যাতে ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব চ' আকৌ লগ পাম নতুন এটা ভিডিঅ' নতুন এটা টপিকত চ' বাই গাইজ